নমস্কাৰ, ৱেলকাম টু মাই ব্লগ। আজি আমি গৈ আছোঁ বিয়া খাবলৈ কলবাৰীত। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। বিবাহখন আয়োজন কৰা হৈছে। এই অনুষ্ঠানটিত আজি 16টা দৰা কইনা অংশগ্ৰহণ কৰিছে। ইয়াতে তেওঁলোকে যাতে আমাৰ যিটো বৈদিক পৰম্পৰাগত হিচাপে আমাৰ সমাজত যাতে চলি কৰি ফুৰিব পাৰে, এইটো কামনাই আমি এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। আচলতে ইয়াতে আপোনালোকে দেখা পোৱা গৈছে যে যথেষ্টখিনি ৰাইজ আহিছে বা আপোনালোকে কষ্ট কৰিছে। কিবা তেওঁলোকৰ পৰা অৰিহণা লৈছে নে আপোনাৰ ৰাইজৰ লগত তদলি কৰিছে? এইটো হ'ল আমাৰ কিছু আৰ্থিক হিচাপে দুৰ্বলতা থকাৰ কাৰণে আজি তেওঁলোকে এই কৰ্মভাগ কৰিব পৰা নাছিল। সেয়েহে আমি সমূহ ৰাইজে তেওঁৰ পৰা যথাকিঞ্চিত অকণমান দান বৰঙণি আৰু ৰাইজৰ পৰা দান বৰঙণিৰ মাজেদি এই অনুষ্ঠানটি পতা হৈছে। এয়া হৈছিল এই তৰাণী কলবাৰীৰ যি সামূহিক বিবাহ কাৰ্যৰ যি কমিটি, এই কমিটিৰ এগৰাকী বিষয়ববীয়া। তেখেতে খুব সুন্দৰভাৱে আমাৰ দৰ্শকসকলক কৈছে সমগ্ৰ অসমবাসীৰ কাৰণে এটা শুভবাৰ্তা যে আৰ্থিকভাৱে স্বচ্ছল একাংশ যি আমাৰ সমাজৰ বিবাহিত বা প্ৰেমজনিত হওক বা তেওঁ গোপন বিবাহৰ জৰিয়তে যি বিবাহ কাৰ্য চলাই আছিলে, সেই বিবাহ আনুষ্ঠানিকতাৰ কাৰণে বা বৈদিক ৰীতি নীতি সমাজৰ কিছুমান আমাৰ ধৰ্মীয় কাম কাজৰ কাৰণে সুবিধাৰ কাৰণে তেওঁলোকে আজি সমূহীয়াকৈ এই বিবাহ কাৰ্য সম্পাদন কৰিছে। মই পুৰুষৰ পাছলৈ যাব বিচাৰিম। তো নমস্কাৰ, আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পাইছে কমেণ্টৰ জৰিয়তে জনাব। আৰু বৰ্তমান এতিয়া উপস্থিত হৈছোঁহি মই বখৰা তৰাণী কলবাৰী বুলি কয়। ইয়াতে তাৰমানে ৰাজহুৱাভাৱে বহুত কেইখন বুঢ়া বিয়া হৈছে। আপোনালোকে এতিয়া দেখা পাই আছে, মোৰ বেক চাইডে আছে। তো আপোনালোকে কেনে পাইছে কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব দেই। ओम श्री विष्णुवे नमः। दक्षिणामूर्ति दक्षिणा ओम इदं अपना स्वाहा इदं अपना इदं। বাইদেউ আপোনাৰ ডিউটি কেইটালৈ আছে বাৰু আজি? ডিউটি অঁ
তাৰমানে এনেকৈ অলপ এনজয় কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো কেনে পাইছে কমেণ্টৰ জৰিয়তে জনাব আৰু যদি ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তাৰমানে বহুত নাচি আহিলোঁ এতিয়া ভাগৰ লাগি আছে বহুত happy, বহুত happy. আপোনালোকে চাই আছে আৰু চাই থাকক দেই চাই থাকক Brahmami Shivam Shiva Balvamaru Viru Samikami Mandita Bhalanam Brahmami Shivam Shiva Balvamaru
তো বৰ্তমান আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে প্লিজ কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব যদি আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু লগতে কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া মোৰ লগত আছে মহা আছে মাহী আছে এইফালে আইতা আহি আছে আইতা আছে পকা নাই ইয়াত মানে চবেই দেখাব পোৱা আৰু ইয়াতে ভিডিঅ' বনাই আছে তো বৰ্তমান আমি চাই আছোঁ এনেকৈ মহাৰ লগত চাই আছোঁ আৰু মাহী আছে মাহী লগতে মামী সৰু মামী আছে মানে মামা আহি পোৱা নাই এতিয়া বৰ্তমান বৰ্তমান ককা আহি পালে এতিয়া ধুনীয়াকৈ আমি উপভোগ কৰি আছোঁ আপোনালোকে চাই থাকক যদি আপোনালোকে চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব দেই আপোনালোকে চাই আছে চাই থাকক আৰু চাই থাকক তো বৰ্তমান এতিয়া আমি আহি পালোঁ মামাহঁতৰ ঘৰত মানে ইয়াতে এটা পাৰ্টি দিয়া হৈছে ধুনীয়াকৈ ইয়াতে আমি লাষ্ট ফিনিচিং আৰু এতিয়া খাই বৈ আৰু শুই যাম আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব এতিয়া আপোনালোকে চাই আছে আৰু চাই থাকক এতিয়া আমি খাই আছোঁ খাই থাকিম আৰু খায়ে থাকিম তাৰমানে তো বাই বাই গুড নাইট